সংঘটিত হৈছে এক চাঞ্চল্য সৃষ্টিকাৰী ঘটনা আৰু এই ঘটনা সংঘটিত হৈছে লখিমপুৰত কিশোৰীয়ে পলুৱাই আনিলে কিশোৰীক আৰু লখিমপুৰ জিলাৰ লালুকৰ কেহুতলিৰ গাঁৱৰ এগৰাকী কিশোৰীয়ে কৰুণাবাৰী গাঁৱৰ আন এগৰাকী কিশোৰীৰ লগত 7 মাহ পূৰ্বে চিনাকি হৈ ইজনীয়ে সিজনীৰ প্ৰেমত পৰিছিল আৰু অবিশ্বাস্য যেন লাগিলেও দুয়োৰে মাজত গঢ় লৈ উঠিছিল গভীৰ প্ৰেমৰ সম্পৰ্ক অৱশেষত গোটেই জীৱন দুয়ো একেলগে থকাৰ আশাৰে বুধবাৰে এজনীয়ে পলুৱাই আনে আনজনীক পিছে তেওঁলোকৰ এই ভালপোৱাক মানি নলয় ঘৰখন আৰু সমাজে কিন্তু তেওঁলোকেও নামানে ইজনীয়ে সিজনীক নাপালে হেনো মৰি যাব অৱশেষত পৰিয়ালৰ লোকে লৈ যায় গাঁওখনৰ গাঁওবুঢ়াৰ ঘৰলৈ এতিয়া তেওঁলোকৰ সিদ্ধান্ত ল'বলৈ গৈ বিপাঙত পৰিছে গাঁওবুঢ়া আৰু স্থানীয় লোকো গাঁওবুঢ়া আৰু স্থানীয় ৰাইজে দুগৰাকীক স্থানীয় লালুক আৰক্ষী থানাত দুয়োকে চমচাই দিছে আৰু এতিয়া লালুক আৰক্ষীও বিপাঙত পৰিছে এই দুগৰাকী কিশোৰীক লৈ আৰু যে তাৰ মায়ে দেউতাৰ ছোৱালীজনীয়ে আৰু সেইজনী ছোৱালী এই ৰুকসানাক লগত লৈ আহিলে লৈ আহি ক'লে যে এনেকৈ তেনেকৈ কথা মোক